এটা নতুন দিন আৰু এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। এনেকৈ কেমেৰাৰ সন্মুখত ভিডিঅ' বনাবলৈ আচলতে অকণমান অসহজ অনুভৱ হয়। তথাপিও চেষ্টা কৰিছিলোঁ, কিন্তু মাতটো যিহেতু সৰু হৈ গৈছে, সেয়ে মই ডাবিং দিবলৈ বাধ্য হৈছোঁ। আজি অকণমান বতৰটো ভালেই আছিল বাৰু, যিহেতু ৰ'দ কম ওলাইছিল ৰাতিপুৱাতেই, তো সেয়ে ভাবিলোঁ মোৰ গা ধুই ধূপ চাকি দি পেলাই ভাবিলোঁ যে অকণমান ফুৰি আহোঁ, বজাৰ কৰিব লাগিছে, বজাৰো কৰিও যিহেতু আজি বুধবৰীয়া বজাৰ। তো সেয়ে পাপাৰ লগত ওলালোঁ লাহেকৈ, অকণ বজাৰ কৰি আহোঁ বোলে, লাগতিয়াল বস্তুখিনি লৈ আহোঁ বোলে। ড্ৰেছ পাতি কৰি পেলাই ওলালোঁ, যদিও ৰাতিপুৱা বতৰটো ভালেই আছিল, পিছলৈ কিন্তু বহুত বেছি ৰ'দ দিলে, গৰম একেই থাকিলে অইন দিনৰ নিচিনাকৈ। তো খোজকাঢ়ি এইখিনি গৈ আছোঁ, পাপায়ো গৈ আছে চাইকেলেৰে, খোজকাঢ়ি গৈছোঁ বাৰু। ধান অকণমান আছিলে ভাঙিবলৈ, তো ধানখিনি পাপাই লৈ ল'লে। তো তেনেকেই গ'লোঁ এইখিনি বুলি খোজকাঢ়ি পেলাই, তাৰপিছত এইখিনি টমটমত গ'লোঁ। যাওঁতে ধান, আহোঁতে আকৌ দানা লৈ আহিব লাগিব। তো বজাৰ গ'লোঁ, বাহঁতৰ ঘৰতো গ'লোঁ, গৈ পেলাই কিছু সময় থাকিলোঁ। সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল, অকণমান ভাল নালাগে তেনেকৈ। তো এয়া বজাৰত অকণমান বীজ ল'লোঁ, ধনিয়াৰ বীজ আৰু পালেঙৰ বীজ অকণমান লৈ ল'লোঁ। ঢেৰ বীজ আছিলে, পিছে মোক সেই দুবিধৰহে প্ৰয়োজন আছিল। তো সেই দুবিধ অকণ লৈ ল'লোঁ, অকণ পাচলিৰ বজাৰো কৰা হ'ল। ঠিক তেনেকৈয়ে, আৰু যিহেতু চিলাই কাম কৰোঁ, তো চিলাইৰ লগত জড়িত কিছু বস্তুৰ প্ৰয়োজন আছিলে, যেনে ইলাষ্টিক টাকুৰি, তেনেকৈ সেইখিনি বস্তু লৈ ল'লোঁ। তেনেকৈ আৰু বুধবৰীয়া বজাৰ, যিহেতু বজাৰত আচলতে যাবলৈ অকণ অসুবিধাও লাগে, ভিৰ হয় বহুত, আৰু এনেকৈ বজাৰৰ মাজত ভিডিঅ' কৰিবলৈ অকণ ভাল নালাগে। তথাপিও চেষ্টা কৰিছোঁ, ফাৰ্ষ্ট টাইম, লাহে লাহে হয়তো পৰিপক্ক হ'ম। এতিয়া যিহেতু প্ৰথম, তো তেনেকৈ অকণমান খোকোজা লাগে বাৰু, অসুবিধাও অনুভৱ হয়। তথাপিও অকণ ক্লিপ ৰাখিবলৈ চেষ্টা কৰিছোঁ দেই, আপোনালোকৰ বাবে। প্ৰত্যেকটো দিনেই আচলতে নতুন হয়, যিকোনো কাম আৰম্ভণিত সেইটো প্ৰথমেই হয়, অকণমান লাজ অনুভৱো হয়। তথাপিও যেতিয়া পুৰণি হৈ যায়, তেতিয়া সেইটো কামৰ লগত চিনাকি হৈ যোৱা যায়। মোৰ লগতো ঠিক তেনেকুৱাই হৈছে, যিহেতু প্ৰথম আৰম্ভণি কৰিছোঁ, প্ৰথম আৰম্ভণিত অকণমান অসুবিধা হোৱাটো স্বাভাৱিক। পিছলৈ হয়তো ঠিক হৈ যাব সকলোবোৰ, ককজাবোৰ মৰিব। বজাৰখিনি কৰি লোৱা হ'ল, তাৰপিছত দানা ল'বলৈ আমি দানাৰ দোকানত সোমালোঁ। দানাৰ দোকানত দানাখিনি লৈ পেলাই আকৌ গেলামালৰ দোকানতো সোমালোঁ। তো তেনেকৈ বস্তুখিনি লৈ পেলাই আহিলোঁ ঘৰলৈ। যাওঁতে ধানৰ লগত গ'লোঁ, আহোঁতে দানাৰ লগত আহিলোঁ। কোনোমতে মানুহটো বহিছোঁ, তথাপিও এয়াই জীৱন আমাৰ, মধ্যবিত্তৰ জীৱন। এনেকুৱা কামবোৰৰ লগতে আমি জড়িত হৈ থাকোঁ। এয়াই আৰু, ইয়াত একো লাজ কৰিবলগীয়াও নাই আচলতে, যিহেতু আমি খালেই নহ'ব, গৰু ছাগলীকো খুৱাব লাগিব। ঘৰত আহি গা পা ধুই পেলাই মায়ে ভাত বনাই থৈ দিছিলে, ভাত খালোঁ আৰামছে, খাই বৈ অকণমান শুলোঁ। যিহেতু আৰু সন্ধিয়া কাম আছে, দিনটো যিহেতু বাহিৰতে গ'ল, কামখিনি কৰা নহ'ল। টোপনিৰ পৰা উঠোঁ সন্ধিয়া লাগিলেই, চাৰিওপিনে আন্ধাৰ হৈ আহিল। তো পাপায়ো অকণমান থোপা দিলে, জাহি যাব তেনেকৈ যোগাৰ কৰি পেলাই থোপা দিলে, থোপা জ্বলালে। তাৰপিছত ময়ো ভাবিলোঁ যে অকণমান ধূনা দি দিওঁ, যিহেতু সন্ধিয়াৰ ৰুটিন সেইটো মোৰ, সন্ধিয়াৰ সময়ত অকণমান ধূনা দি দিওঁ। আৰু ধূনাৰ গোন্ধটো মই বহুত বেছি ভাল পাওঁ, আপোনালোকে ভাল পায় নে নাপায় জনাবচোন, মই কিন্তু বহুত বেছি ভাল পাওঁ দেই। তো অকণমান ধূনা দিলোঁ, ঘৰত বাহিৰত চাৰিওপিনে ধূনা কৰি দিলোঁ, গোহালি ঘৰতো দি দিলোঁ। ঠিক তেনেকৈয়ে ধূনাৰ গোন্ধটো ভাল লাগে, বহুত বেছি ভাল লাগে। ধূনাখিনি ঘূৰাই লৈ পেলাই সন্ধিয়া ভৰি হাত ধুই আকৌ নিজৰ কামত লাগিলোঁ। দিনটো যিহেতু বাহিৰতে গ'ল, অকণমান দহি গুঠিবলগীয়া আছিল, কাপোৰ এযোৰ যিহেতু বনাই আছিলোঁ, লাষ্ট কাম এইখিনিয়ে বাকী আছিল, দহিখিনি। তো দহিখিনি কৰি ল'লোঁ, লগতে বেদনা খাবলৈ ল'লোঁ। এয়াই আছিল দিনটোৰ চৰ্চা। আৰু ৰাতি খাই বৈ লৈ পেলাই বিচনাত আহিলোঁ আৰু। এইখিনি, আশা কৰোঁ এই মোৰ চেষ্টাখন ভাল পাব আপোনালোকে। যদিহে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু আগলৈও ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম, ব্লগ বনাবলৈ চেষ্টা কৰিম। আৰু চাদৰ মেখেলা বনাই আছোঁ যিহেতু, নতুন ডিজাইন আনিবলৈ চেষ্টা কৰিম। লাহে লাহে ভিডিঅ'বোৰ দি দিম বাৰু আপোনালোকৰ লগত, শ্বেয়াৰ কৰিম। আজিলৈ আহিছোঁ, জয় মহাকাল।